Orgirasong, Nasirba Kopor Rabasing Dumdakai Chibasari Bujan Dotnoi Puchamansol Rabas Sonmeloni, Satanothak Busar Tobrisini, Eken Aranogida, Dutnui Puchamansol Rabas Sonmeloni, Satanothak Busar Tobrisini. Egai Tobrisini Tinipara, Santham, Pas Soy Aro, 7 February Changu. Egai Tobrisini Topalahoa Jamatni Gurbadari, Patikai, Changita. সাতানাইখক দুতনাই বাৰ্ষিক সন্মিলনৰ এই টপলাখোৱা গাঁৱত আজিৰ প্ৰায় আৰম্ভ হৈছে। আজি 5 তাৰিখ, অহাকালি 6 তাৰিখ, 7 তাৰিখ সমাপ্ত হ'ব। তো আজিৰ প্ৰথম কাৰ্যসূচী হিচাপে তো আমাৰ প্ৰতিনিধি শিবিৰ মুকলি, আমাৰ 3টা প্ৰতিনিধি শিবিৰ আছে, পুৰুষ, মহিলা আৰু প্ৰতিনিধি সকলে আহি থকা। গতিকে এই 3টা প্ৰতিনিধি শিবিৰবিলাক ইতিমধ্যে মুকলি কৰা হৈ গ'ল। তাৰ লগে লগে এতিয়া আমাৰ প্ৰতিনিধি সকলৰ যেটো পঞ্জীয়ন, এই পঞ্জীয়ন ইতিমধ্যে চলি আছে। কাৰণ আমাৰ দুতনাই পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ অন্তৰ্গত অসম আৰু মেঘালয়, বিশেষকৈ গোৱালপাৰা আৰু উত্তৰ গাৰোপাহাৰ জিলাৰ 9টা জামাতৰ প্ৰায় 3000 প্ৰতিনিধি আমাৰ ইয়াত আহিব আৰম্ভ কৰিছে। আৰু এই 3000 প্ৰতিনিধি সুন্দৰভাৱে ইয়াত থকা লোৱা, ইয়াত থকাৰ ব্যৱস্থা ইতিমধ্যে আমি শিবিৰবিলাক সুন্দৰভাৱে প্ৰস্তুতি কৰি ওলাইছোঁ। তেওঁলোকে তাতে থাকিব পাৰিব। তো আৰু 1 বজাৰ পৰা এই প্ৰতিনিধি পঞ্জীয়ন হোৱাৰ লগে লগে 1 বজাৰ পৰা আজি প্ৰতিনিধি প্ৰথম বৈঠক পুৰুষ মহিলাৰ আৰম্ভ হ'ব। তাৰপিছতে সন্ধিয়া 8টা বজাৰ পৰা আমাৰ সাংস্কৃতিক অনুষ্ঠান হ'ব। আৰু এইখিনি হৈছে আজি 5 তাৰিখৰ প্ৰথম কাৰ্যসূচী। আৰু অহাকালি ৰাতিপুৱা আমাৰ ঋষি বাবাৰ যেটো পূজা 7টা বজাত আৰম্ভ হ'ব। 8:30 বজাত আমাৰ সন্মিলনৰ মূল পতাকা যেটো আছে সেই পতাকা উত্তোলন কৰা হ'ব। আৰু তাৰপিছত আমাৰ শ্বহীদ তৰ্পণ কাৰ্যসূচী আমাৰ আছে। আৰু তাৰ লগে লগে 11টা বজাৰ লগে লগে বিশেষকৈ শিশুসকলৰ চৰিত্ৰ গঠনত মাতৃসকলৰ ভূমিকা সম্পৰ্কত আলোচনা চক্ৰ আছে। এই আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ'ব। আৰু 1 বজাৰ লগে লগে মুকলি সভা আমাৰ আৰম্ভ হ'ব। আৰু মুকলি সভাত আমি ইতিমধ্যে ৰাভা সংঘ সাহিত্য সংগীত পৰিষদৰ সন্মানীয় মুখ্য সদস্য টংকেশ্বৰ ৰাভাদেৱক মাতিছোঁ। লোকেল MLA আমাৰ দীপক কুমাৰ ৰাভাক মাতিছোঁ। ইয়াৰ উপৰিও আমাৰ জাতীয় সংগঠন নিখিল ৰাভা ছাত্ৰ সন্থাৰ সন্মানীয় নিপেন কান্তা ৰাভা ডাঙৰীয়াক আৰু নিখিল ৰাভা সাহিত্য সভাৰ সন্মানীয় সম্পাদক ৰাজকুমাৰ ৰাভা, শিক্ষিদুল ডিমাণ্ড কমিটিৰ সন্মানীয় সভাপতি মহিধৰ ৰাভাকে ধৰি আমি কেইবাগৰাকীও ইতিমধ্যে বিশিষ্ট ব্যক্তি আমাৰ মুকলি সভাত আমি মাতিছোঁ। এই কাৰণ ইতিমধ্যে আমাৰ এই দুতনাই পশ্চিমাঞ্চলত যিটো এটা বৃহৎ জনসংখ্যাৰে পৰিপূৰ্ণ এটা পশ্চিমাঞ্চল আমি ইয়াত আছোঁ। তেওঁলোকে উত্তৰপূৰ্বে এটা বাচ্ছা আছে যে বিশেষকৈ শিক্ষিদুল সম্পৰ্কত বৰ্তমান অসম চৰকাৰে কি ধৰণে প্ৰক্ৰিয়াটো আগবাঢ়িছে এই সম্পৰ্কত বক্তব্য শুনাৰ কাৰণে উৎকণ্ঠাৰে ৰৈ আছে। আৰু আশা কৰোঁ এই বিষয়ৰ ওপৰত সুন্দৰভাৱে আমাৰ জাতীয় যিবোৰ লিডাৰ শিক্ষিদুল ডিমাণ্ড কমিটিৰ সন্মানীয় সভাপতি মহিধৰ ৰাভা, আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি নিপেন কান্তা ডাঙৰীয়া আৰু আমাৰ যেটো কাউন্সিলৰ যেটো মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা থাকিব। তেওঁলোকে এই বিষয়ত সুন্দৰভাৱে ৰাইজক নিশ্চয় ক'ব আৰু ৰাইজে নিশ্চয় এইখিনি কথাখিনি নিশ্চয় শুনাৰ আগ্ৰহী ৰৈ আছে। আৰু মুকলি সভা শেষ হোৱাৰ পিছত সন্ধিয়া 8টা বজাৰ পৰা আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান আমাৰ আৰম্ভ হ'ব। আমাৰ সাংস্কৃতিক সন্ধিয়া 12টা বজালৈকে আমাৰ থাকিব। তাৰপিছত ৰাতিপুৱা 7টা বজাত আমাৰ পতাকা অৱতৰণ আৰু আমাৰ সন্মিলনৰ যি কাৰ্যসূচী 3 দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী, এই কাৰ্যসূচী পৰিসমাপ্ত ঘটিব। এইখিনি আমাৰ 3 দিনীয়া কাৰ্যসূচী।